ATMলৈ যোৱাৰ সময়ত সাৱধান, নোহোৱা হ'ব পাৰে আপোনাৰ ধন। এটা মাত্ৰ ভুলে কৰিব পাৰে সৰ্বনাশ। এই দৃশ্যটো ভালদৰে মন কৰক। এয়া ওদালগুৰিৰ কলাইগাঁৱৰ এটা ATMৰ CC কেমেৰাত আবদ্ধ দৃশ্য। ATMৰ পৰা ধন উলিয়াই আছে এজন ব্যক্তিয়ে। হাতত ATM কাৰ্ডখন লৈ পিছফালে অপেক্ষা কৰি আছে এইজন জ্যেষ্ঠ নাগৰিকে। তেনেতে ATMটোৰ ভিতৰলৈ প্ৰৱেশ কৰিছে টি-চাৰ্ট পৰিহিত এজন যুৱক। ভিতৰলৈ আহিয়ে যুৱকজনে ভালকৈ চাই লৈছে জ্যেষ্ঠ লোকজনক। জ্যেষ্ঠ লোকজনেও যুৱকজনলৈ চোৱাত খন্তেক সময়ৰ বাবে আন দিশলৈ চাই পুনৰ নিৰীক্ষণ কৰি আছে যুৱকজনে। ATMটোৰ বাহিৰত অপেক্ষা কৰি আছে আন এজনে। প্ৰথম লোকজন আঁতৰি যোৱাৰ লগে লগে জ্যেষ্ঠ নাগৰিকজন আগবাঢ়ে ধন উইথড্ৰলৰ বাবে। পিছফালে থকা যুৱকজনেও নিৰীক্ষণ কৰি গৈ থাকে জ্যেষ্ঠ লোকজনৰ সকলো গতিবিধি। জ্যেষ্ঠ নাগৰিকজনৰ ATM পিনটো যাতে চাব পাৰি তেনে এটা স্থানত থিয় হৈ থাকে যুৱকজন। পিনটো দিয়াৰ সময়ত চাওক কেনেদৰে চাই আছে যুৱকজনে। তাৰ পাছতে ATMটোৰ ভিতৰত প্ৰৱেশ কৰে আন এজন লোক। বাহিৰত অপেক্ষা কৰি থাকে আন এজনে। প্ৰথম লোকজন ATMটোৰ পৰা ওলাই যোৱালৈ অপেক্ষা কৰি আছে এই দুয়োজনে। এইখিনি সময়ত মানি উইথড্ৰ কৰা সম্পন্ন হয় জ্যেষ্ঠ নাগৰিকজনৰ। ইমানখিনিলৈ সকলো স্বাভাৱিক। এতিয়া আৰম্ভ হ'ব আচল কাহিনী। ধন উলিওৱাৰ পাছতে ATMটোৰ পৰা ওলাবলৈ লয় জ্যেষ্ঠ নাগৰিকজন। পূৰ্বে অহাজনৰ পৰিৱৰ্তে পিছত অহাজন আগবাঢ়ি যায় ATMটোলৈ। সমগ্ৰ কাৰুকাৰ্য দেখি এক মুহূৰ্তৰ বাবে জ্যেষ্ঠ নাগৰিকজনৰ সন্দেহ হয় যদিও ওলাই যায় ATMটোৰ বাহিৰলৈ। পূৰ্বে অহা যুৱকজনে পুনৰ মাতি আনে জ্যেষ্ঠ নাগৰিকজনক। ATMৰ মেচিনৰ স্ক্ৰীণখন দেখুৱাই ভ্ৰমিত কৰিবলৈ চেষ্টা কৰে জ্যেষ্ঠ লোকজনক। লগে লগে ATMটোৰ ভিতৰত প্ৰৱেশ কৰে বাহিৰত অপেক্ষা কৰি থকা আনজন যুৱকেও। আহিয়েই জ্যেষ্ঠ নাগৰিকজনক কাৰ্ডখন ব্যৱহাৰ কৰি ভালদৰে এক্সিট কৰিবলৈ দিয়ে পৰামৰ্শ। লগে লগে এই যুৱকজনে পকেটৰ পৰা উলিয়াই লয় নিজৰ পাৰ্চটো। শেষত অহা যুৱকজনে পাৰ্চটো লৈ আগবাঢ়ি আহে জ্যেষ্ঠ নাগৰিকজনৰ কাষলৈ। পাৰ্চটোৰ পৰা আন এখন একেধৰণৰ ATM কাৰ্ড হাতত উলিয়াই লয় যুৱকজনে। সহায় কৰাৰ চলেৰে জ্যেষ্ঠ নাগৰিকজনৰ কাৰ্ডখন ATM মেচিনটোৰ পৰা উলিয়াই লয় যুৱকজনে। আনখন হাতত আছে পাৰ্চটোৰ পৰা উলিওৱা ATM কাৰ্ডখন। আন দুজনে জ্যেষ্ঠ নাগৰিকজনক মতাৰ লগে লগে এই যুৱকজনে সলনি কৰি দিয়ে ATM কাৰ্ডখন আৰু সলনি কৰা কাৰ্ডখন ATM মেচিনৰ ভিতৰত দিয়ে সুমুৱাই। মিছন ছাকচেছফুল হোৱাৰ পাছতে ATMটোৰ পৰা এজন এজনকৈ আঁতৰি যায় তিনিওজনে। জ্যেষ্ঠ নাগৰিকজনে একো তলকিবই নোৱাৰিলে কি হৈ গ'ল তেওঁৰ লগত। অলপো চিন্তা নকৰাকৈ ওলাই যায় ATMটোৰ পৰা। এতিয়া আপুনি বুজিলেনে এই তিনিটা আচলতে ATM কাৰ্ড চোৰ। সহজ সৰল মানুহক ঠগাই ATM কাৰ্ড সংগ্ৰহ কৰাটো এই দগাবাজকেইটাৰ পেচা। কাৰ্ডখন আৰু পিন নম্বৰ লাভ কৰাৰ পাছত ATMৰ পৰা উলিয়াই লৈ যায় আনৰ সাঁচতীয়া ধন। এয়া কেৱল ওদালগুৰিৰ ঘটনা নহয়, সকলো ঠাইতে সক্ৰিয় এনে চোৰৰ গেং। আপোনাক অন্যমনস্ক কৰি এনে চোৰৰ গেঙে লৈ যাব পাৰে আপোনাৰো ATM কাৰ্ডখন। সেয়ে বেংকৰ নিয়ম অনুসৰি ATMৰ ভিতৰত একে সময়ত প্ৰৱেশ কৰিবলৈ নিদিব আন কোনো লোকক। সাৱধানে থাকক, আনকো সাৱধান কৰিবলৈ এই বাতৰিটো শ্বেয়াৰ কৰক। নিউজ ডেস্ক, নিউজ লি।